ষ্টাৰ্ট কৰিম নে পূজা বতৰত তেওঁলোকে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি আহিছে তো কেনেকৈ পৰিকল্পনা গ্ৰহণ কৰিলে আৰু সমূহ নাৰীসকলক কি ক'ব বিচাৰিব এই সময়ছোৱাত? মই ক'ব বিচাৰোঁ যে নাৰীসকলক আমি এতিয়া বিশেষকৈ নিজৰ স্বামীসকলক আশা কৰি থাকিব নালাগে। বিশেষকৈ নিজে ধৰ যিখিনি পাৰোঁ তাৰমানে আগুৱাই যাব লাগে আৰু মানে সকলো নাৰীয়ে তাৰমানে বহি কৰি থাকিব নালাগে আৰু যিখিনি ধৰক গৃহিণীসকলেতো কিছুমানেতো তাত থাকিবই লাগিব, ল'ৰা ছোৱালী ঘৰত থাকে যেতিয়া থাকিবই লাগিব, নাথাকিলেতো নহ'ব। কিন্তু তথাপি তাৰ মাজতে কিছুমান ধৰক সুবিধা উলিয়াই কৰি লৈ ধৰক ব্যৱসায় এটা ধৰক আগবাঢ়িব পাৰে। এতিয়া অকল ধৰক গৰু ছাগলী হাঁহ পাৰ এইবোৰ চাই থাকিলেও নহ'ব, নিজৰতো এটা হাতত কিবা এটা লাগে। অকল পুৰুষক নহ'ব, পুৰুষক কিবা এটা দুটকা এটা বিচাৰিবলগীয়া হ'লেও কেতিয়াবা গালি শুনিব লাগে, কি কৰ এইবোৰ টকা তই কি কামৰ কাৰণে লাগে। কাপোৰ এযোৰ কিনিবলগীয়া হ'লেও পুৰুষজনক ক'ব লাগে যে আপোনাৰ তুমি ইমান কি কাপোৰ সদায় লৈ থাকিবা নে, এনেকৈ তাৰমানে বিভিন্ন ধৰণৰ মানুহজনে হ'লেও গালি দিয়ে। সেইকাৰণে ধৰ নিজৰ এটা হাত খৰচৰ কাৰণে তাৰমানে উলিয়াব লাগে আৰু। এতিয়া আপোনালোকে এই পৰিকল্পনা কেনেকৈ গ্ৰহণ কৰিলে, মনলৈ কেনেকৈ আহিলে? মনলৈ মানে আহিলে মইতো এইটো বহুত বছৰে হৈছে, 8 বছৰ ধৰি মই ধৰ এনেই চাউথ হাউচৰ কামেই কৰি আছোঁ। চাওমিন, ফুলৰি আৰু ঘুগুনি মানে কণী আমলেট এইবিলাক বহুত ধৰণৰ বস্তু বনাওঁ, মাংস চপ, কণী চপ এইবিলাক বনাই থাকোঁ। মানে এনেকৈ মই আগবাঢ়ি আহি আছোঁ আৰু এতিয়া মানে এইটো বস্তুটো হ'ল ইউটিউবত মানে মোবাইল চোৱা যায় আৰু আজিকালি মাইকী মানুহে যেতিয়া ৰেষ্ট পায় সেইখিনি সময়তো মোবাইল চায়ে থকা যায়। মোবাইলত মানে দেখিলোঁ ইউটিউবত যে এনেকৈ মানে বস্তুটো দেখোন পপুলাৰ হৈছে, ভাল লাগিছে, আমিও কৰি চাওঁ। কিন্তু ভালেই লাগিছে, বহুতখিনি মানে কিবা এটা উন্নত পোৱা গৈছে আৰু আজি ধৰ দুৰ্গা পূজাত ধৰ গ'লোঁ, তাতো কৰিছোঁ, তাতো মানে ব্যৱসায় ভালেই হৈছে, খুবেই ভাল লাগিছে তাৰমানে কৰি আৰু।